নমস্কাৰ বন্ধুসকল, উপগ্ৰহত সকলোকে নমস্কাৰ জনাইছোঁ। আজি নতুন এটা ভিডিঅ' আপোনালোকে জানে কি হৈ আছে অসমত বানপানীৰ সাহায্য, বানপানীয়ে কেনেকৈ ধ্বংস কৰিলে কেইখনমান গাঁও, তাৰে বিষয়ে আজি ভিডিঅ' অকণমান আপোনালোকৰ মাজত প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আমিও বস্তুবোৰ দি আছোঁ, পেকিঙৰ এই বস্তুবোৰ আপোনালোকক দেখাই আছোঁ। মাটি চব ক'ত থলা? মাটি চব থলা? মাটিকেইটা ইয়াত আনা আকৌ চব এইফালে আনা চাইডত। ব্রাশ কলগেট মাচিস সব সব মাল আপুরা জীবনে নিবি আমাদের ফটো হয়ে গেল। কিছু দিবা বন্ধুসকল দেখিছোঁ, আপোনাৰ সকলোৱে জানেই আমাৰ সোণাৰী, যোৰহাট, আপোনাৰ বিহুবন, মুখালিপুখুৰী, তাৰপিছত এইফালে গোটেই বানপানী, প্ৰিয় চব বানপানী হৈ কিনে আপোনাৰ গোটেই গাঁওখন ধ্বংস কৰি পেলালে। আৰু এইটোৱে ভাল লাগিছে, অসমত গোটেইখিনি সকলো ৰাইজে সহায় কৰি আছে। এইটো মানৱতা থাকিব লাগে মানুহে মানুহৰ বাবে, এইটো বহুত ভাল লাগিছে। কিন্তু আপোনালোকে আৰু সাহায্য আগবঢ়াওক, যোনে যিমান পাৰে নিজৰ সাহায্য আগবঢ়াব লাগে। তেনেতে আমিও অকণমান বস্তু কৰিছোঁ দিবৰ কাৰণে, এইটোৱে আপোনালোকৰ কাৰণে দেখাইছোঁ। যোনে যিমান পাৰে সাহায্য কৰিব লাগে, চৰকাৰৰ ফালৰ পৰাও কৰিব লাগে, চৰকাৰেও কৰিব লাগে, যাতে এই মানুহবোৰৰ সকলোবোৰ নষ্ট হৈ গ'ল, সকলোবোৰ ধ্বংস হৈ গ'ল, একোৱে নাই তেওঁলোকৰ। ক'বলৈ গ'লে একোৱে নাই, সব বস্তু নাই, ঘৰৰ সৈতে সব উটুৱাই লৈ গৈছে। আমি দেখাই আছোঁ গাড়ী মটৰ সব যি আছিলে সব উটুৱাই লৈ গ'ল। এই মানুহৰ এতিয়া আমি
সাহস দিব লাগে আমি কেনেকৈ কি কৰিব এইটো বিষয়ে আমি সকলোৱে যদি মিলি একগোট হৈ কিবা কিবি দিওঁ তো সেই মানুহৰ সাহস আহিব, আকৌ উৎসাহ বাঢ়িব, আকৌ কিবা এটা কৰি খাব। সেইকাৰণে অসমবাসী ৰাইজ সকলোকে মই এয়ে অনুৰোধ জনাইছোঁ যে সকলোৱে তেওঁলোকক সহায় কৰিব লাগে। আৰু ইমান মানুহে সহায় কৰি আছে, যদি কোনোবাই আৰু কৰা নাই তেওঁলোকেও সহায় কৰক। মই দেখিছোঁ সৰু ল'ৰা ছোৱালী চবে আপোনাৰ বান সাহাৰ্য দান বৰঙণি বিচাৰি সকলোৱে অকণমান পইচা গোটাই কিবা কিবি গৈ কিনে তাত দিছে, বহুত ভাল কথা। তো এনেকৈ আমি সহায় কৰিব লাগে মানুহৰ। কেতিয়াও বানপানী নোহোৱা জেগাত ঘপককৈ বানপানী হৈ গ'ল, তো এই মানুহবোৰে কি কৰিম কি নকৰিম সিহঁতি একো ভাবিয়ে পোৱা নাই। সেইকাৰণে আমি যিমান পাৰোঁ সকলোৱে সাহাৰ্য আগবঢ়োৱাটো আমি উচিত বুলি ভাবোঁ। আৰু সকলোৱে আগবঢ়াই আছে, অসমৰ চুকে কোণে বাহিৰৰ বলিউডৰ পৰা লৈ সকলো আহিছে, পাঞ্জাৱৰ পৰাও আহিছে, ইউটিউবাৰ আহিছে, আপোনাৰ বহুতকেইটা হিৰ'ইন আহিছে, বলিউডৰ ভাল মানুহ আহিছে, সাংবাদিক আহিছে, চব মানে সকলোৱে আগবঢ়াইছে, বহুত ভাল লাগিছে। আৰু আগবঢ়াব লাগে যাতে সেই মানুহবোৰে সান্তনা পায়। তো আমিও অকণমান বস্তু আপোনাক পেকিং কৰিছোঁ দিবৰ কাৰণে। তো এইবোৰ বস্তু আপোনালোকৰ মাজত দেখাম। আমাৰ বস্তুবোৰ আছে ব্লিচিং পাউডাৰ, আপোনাৰ ফেনাইল, কলগেট, ব্ৰাছ, তাৰপিছত মম আৰু তাৰপিছত ধূপ আছে, মুখ খেদোৱা ধূপ, তাৰপিছত টাউল এটা আছে, দৰৱ আছে, দৰৱ এতিয়া যোনটো খৰ খজুতি হৈছে তাৰ কাৰণে মলম আছে, GM মলম, আৰু তাৰপিছত লুজ মচনৰ টেবলেট আছে, তাৰপিছত আপোনাৰ এই লোচন আছে, গাৰ্মা বেনাৰ্জিল যোনটো খজুতিৰ কাৰণে লগোৱাই এইটো আছে, তাৰপিছত পেৰাচিটামল টেবলেট আছে, এইটোও দৰকাৰ তাত জ্বৰ চৰ হ'লে লাগিব। তো এনেকৈ গাখীৰ, দুই চলা এইবোৰ গোটেইকেইটা মানে অলপ যিমান পাৰিছোঁ এটা দুটা কৰি দিছোঁ। সকলোৱে মিলি দিছে, আমাৰ দাদাহঁতে চবে মিলি দিছে, মই এনেই ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আমি পেকিং কৰি আছোঁ। তো এইটোৱে আপোনালোকক দেখাইছোঁ। তো বন্ধু